হাই ফ্ৰেণ্ডছ, ৱেলকাম টু হাবিজিত ব্লগ। এতিয়া আহিলোঁ ভিডিঅ' বনাবৰ কাৰণে। আজি গোটেই দিনটো বৰষুণ আছিল, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। এতিয়া আহিলোঁ ভিডিঅ' বনাবৰ কাৰণে। এতিয়া আহিলোঁ কি বুলি কয়, মহাচৰা মোৰ ঘৰৰ ওচৰতে, মনতে নাই, পাহৰি গৈছিলোঁ। এতিয়া আহিছোঁ মহাচৰা ভিডিঅ' বনাবৰ কাৰণে। মোৰ এই ঘৰে মহাচৰা। এইটো চেগুন গছ এইটো, আৰু এইটো হ'ল বিল। ইয়াতে আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে। বৰষুণৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। কালিও ভিডিঅ' বনাব পৰা নাই। আজি ভিডিঅ' পষ্ট কৰিম এটা। কালি ভিডিঅ' বনাব পৰা নাই। আৰু এখন মোৰ মোবাইল কিনিব লাগিব, বেলেগ মোবাইল। এইটো মোবাইলত বৰষুণত ভিডিঅ' বনাব গ'লে আপোনাৰ মোবাইলত বৰষুণ পৰিলে মোবাইলখন বেয়া হৈ যায়। চেগুন বাগানত গৈ আছোঁ। এইটো গছ হ'ল হৰতকী গছ। হৰতকী গছ চিনি পায় আপোনালোকে? চবেই চিনি পায়। আৰু হ'ল এইটো গছৰ ওচৰত আহিলোঁ। দেখি হৰতকী আছে নে নাই। আছে, পাইছোঁ এখন হৰতকী। এই হৰতকী এইটো বহুত মজাৰ বস্তু। এইটো খালে মানুহৰ বেমাৰ আজাৰৰ পৰা মুক্তি পায় মানুহ। এইটো বস্তু খাব পৰা যায়। খাই আছোঁ ৰ'ব। বহুত একেবাৰে তিতা বস্তু, কিন্তু তিতা হ'লেও ভাল বস্তুটো। খাব আপোনালোকে, বহুত মজাৰ বস্তু। এইটো খালে মুখৰ পুষ্টি বাঢ়ে। হ'ব, আজি এইখিনি ভিডিঅ' কৰোঁ। পৰৱৰ্তীত ভিডিঅ' কৰিম, আৰু মোৰ ভিডিঅ'খিনি ভাল হ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আহি আছোঁ পৰৱৰ্তী ভিডিঅ' দিবৰ কাৰণে।